নমস্কাৰ মই দেৱস্মিতা ৰায় সমূহ অসমবাসী ৰাইজক মই মোৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষৰ তথা ৰঙালী বিহুৰ পলমকে হ'লেও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। কৰোনা নামৰ যি মহামাৰী সমগ্ৰ বিশ্ব কঁপাই তুলিছে, যাৰ কাৰণে আমি আমাৰ অসমৰ বাপতি সাহন ৰঙালী বিহুটি উদযাপন কৰিব পৰা বিৰত আছোঁ। সকলোৱে এইবাৰ পৰিয়ালৰ লগত ৰঙালী বিহু উদযাপন কৰিছে। ঘৰত থাকক, ওলাই মিলি নাযাব, সুস্থ থাকক। ধন্যবাদ। নমস্কাৰ। অতিকৈ চেনেহৰ বাপতি সাহন বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকোঁ, এইবেলি আমি বহাগ বিহুটি উদযাপন কৰাৰ পৰা বিৰত আছোঁ। আমি জানো প্ৰতিজন অসমীয়াৰ বাবে ই বৰ দুখজনক, কিন্তু এই মহামাৰীৰ সময়ত নিজকে সুস্থ আৰু সুৰক্ষিত ৰখাটো তাতকৈ বেছি প্ৰয়োজন। সেয়েহে ঘৰৰ পৰাই বহাগ বিহুৰ হিয়া ভৰা উল্লেখ জনালোঁ। সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। যোৱা এমাহ ধৰি নিজকে ছেল্ফ কোৱাৰেণ্টাইনত ৰাখি আপোনালোকে যি দায়িত্বশীল নাগৰিকৰ পৰিচয় দিলে তাৰ বাবে অশেষ ধন্যবাদ। কিন্তু পৰিস্থিতি এতিয়াও সংকটজনক। যোৱা এমাহে গঢ় লৈ উঠা আমাৰ গঠনমূলক অভ্যাসক যেনে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখা, জাতীয় সংহতি বজাই ৰখা ইত্যাদি আমি পৰৱৰ্তী পৰ্যায়তো সক্ৰিয় কৰি ৰাখিব লাগিব। সকলোৱে ঘৰত থাকক, ওলাই মেলি নাযাব। কোনোবা আপোন মানুহৰ গাত যদি এই ৰোগৰ লক্ষণ দেখিছে তেন্তে অতি সোনকালে পলম নকৰাকৈ ওচৰৰ স্বাস্থ্য বিভাগত বা চৰকাৰে দিয়া টোল ফ্ৰী নম্বৰত যোগাযোগ কৰক। নহ'লে নিজৰ লগতে পৰিয়ালৰ সকলোৰে লগত ওচৰ চুবুৰীয়াকো বিপদত পেলাব। যিহেতু বিশ্বখন বিপদত পৰিছে, সেই বিপদ আমি দূৰ কৰিব লাগিব। গৃহবন্দীৰ ফলত হয়তো কিছুমানে হতাশ হৈ পৰিছে। কিছুমান ব্যৱসায়ী অথবা কিছুমান বেচৰকাৰী চাকৰিয়ালে কি হ'ব বুলি চিন্তা কৰিছে। আপোনালোকে হতাশ নহ'ব, চিন্তা নকৰিব, সতৰ্ক থাকক। আমাৰ চৰকাৰ আমাৰ লগত আছে, গতিকে আমাৰ ভালৰ কাৰণেই সকলোখিনি কৰি আছে। দেহা থাকিলেহে বেহা, জীয়াই থাকিলে সকলোখিনিয়েই হ'ব। সেইসকল প্ৰশাসনিক বিষয়া, চিকিৎসা কৰ্মী আৰু সাংবাদিকসকলক ধন্যবাদ দিছোঁ, যিসকলে এই দুৰ্যোগময় সময়ত তেওঁলোকে নিজৰ জীৱন সংকটত ৰাখি আমাক সেৱা শুশ্ৰূষা কৰি আহিছে। মই নাচি গান গাই ভাল পাওঁ, গতিকে মই নিজক সেইবোৰতেই ব্যস্ত ৰাখিছোঁ। আপোনালোকেও নিজে ভাল পোৱা কামবোৰতেই ব্যস্ত ৰাখক। ধন্যবাদ।